নমস্কাৰ সকলোলৈকে অশেষ মৰম আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আমাৰ ৰাজ্যৰ নগাঁও জিলাত এগৰাকী কিশোৰীৰ হত্যাৰ ঘটনাত আমি হয়তো সকলো মৰ্মাহত হৈ পৰিছোঁ। তেওঁৰ আত্মাৰ সদ্গতিৰ কামনা কৰিলোঁ। যুৱ প্ৰজন্মৰ এজন প্ৰতিভাৱান লেখক শ্ৰী মাধুৰ্য দাসৰ এটি কবিতা মই প্ৰীতি বৰাই আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম মই সুমিলা ৰং হাংপিয়ে কৈছোঁ। পহিলা খেদাৰ বয়সত পেটৰ তাৰণাত পৰি বন কৰিবলৈ ল'লোঁ। মালিক নামৰ এক শ্ৰেণী নৰসাধকৰ চৌহদত এয়াই মোৰ পৰিস্থিতি, এয়াই মোৰ জীৱন। মোৰো সপোন আছিল অজস্ৰ জীৱন জীয়াৰ, মোৰো আশা আছিল জীৱনটো ৰঙেৰে সজাই চোৱাৰ। কিন্তু নিয়তিৰ যেন অন্য পৰিকল্পনাহে আছিল মোক জীৱনতে জ্বলাই দিয়াৰ। শিশু শ্ৰমিক আইন বহু শুনিলোঁ আৰু শুনিলোঁ প্ৰশাসন, চৰকাৰ ইত্যাদি ইত্যাদি। হয়তো এয়া মোৰ দৰে দুৰ্ভগীয়াৰ বাবে নহয়, এইসকল এক শ্ৰেণী অভিজাতৰহে ৰক্ষক, আমাৰ দৰে দুৰ্কপলীয়াৰ ভক্ষক, মাথো ভক্ষক। জীৱন মৃত্যুৰ সন্ধিক্ষণত কিমান যে কাকুতি মিনতি কৰিলোঁ, কিন্তু মোক এৰি নিদিলে। থাকি গ'ল এটি মাথো প্ৰশ্ন, মানৱতা আজি ক'ত?